আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মানে এঠাইত যাম আৰু ঠাইত মানে আচলতে ন চাউল খোৱা আৰু ন খোৱা বুলি কয় আমাৰ ইয়াতে গাঁৱতে। আমাৰ আলহী এঘৰ আছে আৰু তেওঁলোকে আজি মানে মাতিছে আমাক ন খাবৰ কাৰণে, আৰু সেইটো কাৰণে যাম। ৰিমজিম আৰু মই যাম, আৰু হাজবেণ্ড নাই, তেওঁ বেলেগ এঠাইত গ'লগৈ। সেইটো কাৰণে আমি দুজনী যাব ওলাইছোঁ। আৰু এতিয়া দুপৰীয়াই হ'ল, 12টা বাজি গৈছে আৰু এতিয়া যাওঁগৈ। হোৱালৈকে দেৰি আছে। যিখিনি পাৰোঁ আপোনালোকক দেখাম, চাই থাকিব একেবাৰে ভিডিঅ'টো শেষলৈকে। আমি এতিয়া গৈ আছোঁ ৰাস্তাত, গাঁৱৰ মাজে মাজে নে। আমি এতিয়া আহি গাঁৱৰ নামঘৰৰ ওচৰ পাইছোঁ। নামঘৰটো গাঁৱৰ মাজতে আছে, আৰু এইটো নামঘৰ বহুত পুৰণি নামঘৰ হয়। বামন গোসাঁই থান বুলি কয়। আৰু ইয়াতে ভাদ মাহত গাঁৱৰ আয়তীসকলে নাম প্ৰসংগ কৰে, আৰু লগতে মাজে সময়ো নাম প্ৰসংগ হয়। আৰু এতিয়া আমি এইটো ৰাস্তাৰে সোমাই যাম ভিতৰলৈ। অলপ আগলৈ যাব লাগিব আৰু এতিয়া গৈ আছোঁ আমি। এতিয়া আমি আহি পাই গ'লোঁ ইয়াতে আৰু বহিছোঁ। এতিয়া মাহ প্ৰসাদ অলপ খাবলৈ দিছে চবকে, আৰু এজন এজনকৈ মানুহ আহি আছে। এতিয়া ভাত খোৱাৰ কাৰণে বহিছোঁ আৰু এতিয়া মানে এবাৰ খাই উঠিলে, এটা পাৰ্টি খাই উঠিলে, আৰু এতিয়া আমি বহিছোঁ। সেইফালে বিলনীয়ে বিলাই আছে, আৰু এতিয়া খাওঁ আৰু আমাৰ ৰিমজিমে খাই উঠিলে প্ৰথম ভাগতে, মই এতিয়া বহিলোঁ। এনেকৈ এজন এজনকৈ আহি বহি আছে। আৰু এতিয়া এয়া দালি, ভাজি, চাটনি, আৰু লগত ব্ৰইলাৰৰ মাংস, হাঁহৰ মাংস এয়াই বনাইছে। আৰু পেহী এজনীয়ে জলকীয়া প্লেটখন এনে দি দিছে আৰু মোৰ ওচৰত। ঘৰ আহি পাই গ'লোঁ। খাই বৈ উঠালৈকে সন্ধিয়াই হ'ল আৰু আহি পাই কিনে চাহ বনোৱাত লাগিছোঁ। কাপোৰ চাপোৰ সলোৱা নাই, চুৱেটাৰটো লগাই লৈছোঁ, ঠাণ্ডা লাগিছে। আৰু সেইটো কাৰণে এতিয়া চাহত লাগিছোঁ। মানে ভাইটি, মোৰ মানে দেওৰ আৰু ভাইটি আৰু শহুৰ দেউতা আহিছে, তেওঁলোকক চাহ দিব মানে চাহ ৰেডি কৰিছোঁ। এইফালে চাহ ৰেডি কৰিছোঁ আৰু এইফালে চাহ ৰেডি কৰি আছোঁ। আৰু আজি ভিডিঅ'টো এনেকৈ শেষ কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব, আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে, মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। তেনেহ'লে আজিলৈ ৰাখোঁ। বাই বাই।